Good evening guys. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আজি ডেটটো আমি সকলোৱে জানো আজি হৈছে 18 জুলাই আৰু এই 18 জুলাই তাৰিখে 1918 খ্ৰীষ্টাব্দত এই 18 জুলাই তাৰিখটোতে এজন মহান ব্যক্তি দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁৰ নাম হৈছে আপোনালোকে ইতিমধ্যে গমে পাইছে নেলসন মেণ্ডেলা আৰু সেই মহান ব্যক্তিজনে তেওঁ এজন বিপ্লৱী হিচাপে এজন মুক্তি সংগ্ৰামী হিচাপে ইতিহাস ৰচনা কৰি থৈ গৈছিল আৰু সেই আজি তেখেতৰ জন্মদিনত শ্ৰদ্ধাৰে সোঁৱৰিছো আৰু তেওঁৰ বিষয়ে অতি চমুকৈ জানো আহক নেলসন মেণ্ডেলাৰ জন্ম হৈছিল 1918 খ্ৰীষ্টাব্দৰ 18 জুলাইত দক্ষিণ আফ্ৰিকাৰ এটা দুখীয়া পৰিয়ালত তেওঁৰ সম্পূৰ্ণ নাম আছিল নেলসন ৰুলিলাল মেণ্ডেলা দক্ষিণ আফ্ৰিকাত নেলসন মেণ্ডেলা মাদিবা আৰু টাটা নামেৰে জনাজাত আছিল তেওঁ 1993 চনত নোবেল বঁটা পাইছিল ভাৰত চৰকাৰে তেওঁক ভাৰত ৰত্ন আৰু ইন্দিৰা গান্ধী শান্তি বঁটাৰে সন্মানিত কৰিছিল নেলসন মেণ্ডেলাৰ জীৱনকালত তেওঁ 250টাতকৈ অধিক বঁটা লাভ কৰিছিল তেওঁ আছিল কৃষ্ণাংগ লোকৰ মুক্তি সংগ্ৰামৰ প্ৰধান নেতা দক্ষিণ আফ্ৰিকাত কৃষ্ণাংগ লোকৰ ওপৰত শ্বেতাংগ লোকে চলাই যোৱা অবিৰাম শোষণ আৰু শাসনৰ পৰা মুক্তি দিবৰ বাবে তেওঁ অহৰহ চেষ্টা কৰিছিল আৰু সেই উপলক্ষে তেওঁ 27 বছৰ কাৰাবন্দী হৈ আছিল কাৰাবাসত থাকোতে তেওঁ লং ৱাক টু ফ্ৰীডম নামৰ এখন কিতাপ লিখি বাকি সকলক মুক্তি সংগ্ৰামত যুঁজিবৰ বাবে প্ৰেৰণা দিছিল কাৰাবাসৰ পৰা উলাই আহি পুনৰ মুক্তি সংগ্ৰামৰ গুৰি ধৰি সকলোকে মুক্তি দিয়াই এক বিৰল ইতিহাসৰ সৃষ্টি কৰে 1994 চনত তেওঁ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় এনেকুৱা এজন মহান ব্যক্তিক পুনৰ সন্মানিত কৰিবৰ বাবে তেখেতৰ জন্মদিনটো অৰ্থাৎ 18 জুলাই তাৰিখটো প্ৰত্যেক বছৰে আন্তঃৰাষ্ট্ৰীয় মেণ্ডেলা দিৱস হিচাপে উদযাপন কৰিবৰ বাবে ৰাষ্ট্ৰসংঘই স্বীকৃতি প্ৰদান কৰে দক্ষিণ আফ্ৰিকাৰ লগতে এছিয়া মহাদেশৰ এজন জনপ্ৰিয় ব্যক্তি নেলসন মেণ্ডেলা 2013 চনৰ 5 ডিচেম্বৰ তাৰিখে তেওঁ ইহলীলা সম্বোধন কৰে শেষত তেওঁৰ এটা উপদেশবাণী ক'বলৈ বিচাৰিছো তেখেতে কৈছিল মোক মোৰ সফলতা দি বিচাৰ নকৰিবা ব্যৰ্থতাৰ পৰা কিমানবাৰ থিয় হৈছো সেইটোলৈ বিচাৰ কৰিবা তো গাইজ আশা কৰো আপোনালোকে নেলসন মেণ্ডেলা অৰ্থাৎ এনেকুৱা এজন মহান ব্যক্তিৰ বিষয়ে জানি ভাল পালে আৰু যদিহে ভাল পালে তেতিয়া হলে প্লিজ ভিডিঅ'টি লাইক কমেন্ট শেয়াৰ আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো গাইজ এনেকুৱা নতুন নতুন ভিডিঅ লৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে বিদায় মাগিছো বাই বাই